মানুহ ঈশ্বৰ কেনেকৈ হয় আপোনাৰ মোৰ শৰীৰটো মাটিৰ দেহ মৃন্ময় আমি কওঁ যে পঞ্চভূতত বিলীন হৈ যায় আপোনাৰ মোৰ শৰীৰটো যেতিয়া আত্মাটো ওলাই যায় তেতিয়া আমাৰ এই শৰীৰটো পঞ্চভূতত বিলীন হয় কাৰণ মাটিৰ দেহ এইটো বিলীন হ'বই এই মৃন্ময় সত্তাটোত এটা চিন্ময় সত্তাৰ যোগ হয় অৰ্থাৎ যাক দেৱসত্তা বুলি কোৱা হয় সেই দেৱসত্তাটো কেনেকৈ আহে যেতিয়া মানুহৰ শাৰীৰিক গঠনৰ সমান্তৰালকৈ আমাৰ মানসিক স্তৰটো ঊৰ্ধ্বমুখী হয় সময় পৰিস্থিতি সাপেক্ষে আমাৰ যেতিয়া মানসিক স্তৰটো ঊৰ্ধ্বমুখী হৈ গৈ থাকে তেতিয়া লাহে লাহে সেই চিন্ময় সত্তাটো দেৱসত্তাৰ সংযোজন হয় সেয়া দেৱসত্তা যাক শাস্ত্ৰীয় জ্ঞান অনুসৰি জীৱন দৰ্শন বুলি আমি অনুভৱ কৰোঁ আৰু আমাৰ গুৰুজনাৰ সেই আদৰ্শগত কথাবোৰে দেৱসত্তাটো কেনেকৈ প্ৰাপ্তি কৰিব পাৰি সেই কথাখিনি বুজাইছিল